আমি কৰিব লাগে আমাৰ বহুমূলীয়া ভোটটো বিক্ৰী কৰি প্রার্থী মাননীয় শ্রী দিলীপ কুমার বড় ছাড়ার পৰা যোগাযোগ করা হবে। হ্যাঁ হ্যাঁ যিবিলাক নাম দিছিলে আপোনালোকক আগত আহি আমাৰ আদৰণি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। লক্ষ্যমীৰা বাইদেউ আপোনালোকৰ আগত থাকিবৰ কাৰণে অনুৰোধ কৰিলোঁ। সকলোৱে BPF আৰু BJPৰ পৰা আমাৰ দলত পৰিৱৰ্তন কৰিছে। আমাৰ ল'ৰা ছোৱালীৰ কথা আছে দেই, আমাৰ ল'ৰা ছোৱালীৰ কথা আমাৰ ল'ৰা ছোৱালীৰ কথা আছে। ভৱিষ্যত আমাৰ জীৱনটো ভাল হ'ব লাগে। আজি আমি আছোঁ হয়নে নহয়? আমাৰ ল'ৰা ছোৱালী ভাল নহ'লে বাবু কলিতা ধন্যবাদ। ইয়াৰ পিছত আছে নমিতা কলিতা। বাইদেউ দাদাসকলক আগত আহিবৰ কাৰণে অনুৰোধ কৰিলোঁ। তেখেতসকলেও BPFৰ পৰা আহিছে। ভালে হ'ব আমাৰ দেই। এতিয়া BPF ভংগ হ'বলৈ গৈ আছে, ভংগ হৈছে আহিছে আমাৰ দলত। এইবাৰ চবে ট্ৰেক্টৰত থাকক, আমাৰ খুব ভাল হ'ব। মই আছোঁ, চিন্তা কৰিব নালাগে। আমাৰ ইউপিএল দল এনেকৈ শক্তিশালী দল আৰু সক্ৰিয় দল হিচাপে সকলোৱে আকোৱালি লৈছে। হয় হয় আচ্ছা বহুত বহুত ধন্যবাদ ছাৰ। পৰিৱৰ্তনত থাকক, আমি আছোঁ দেই ছাৰ। মোৰ ছোৱালী হয় বহুত বহুত ধন্যবাদ। মানে এই গামোচা থাকক হয়নে নহয়? ট্ৰেক্টৰে বহুত বহুত ধন্যবাদ। কি নাম তোমাৰ? কৰি আছে ভৱিষ্যত এইবাৰ বেটিয়াৰ তোমালোক জানা না? চুক্তি খুব ভাল চুক্তি হৈছে। তুমি কি কৰিলা? আৰু ৰৈ গ'ল নেকি যোগদান কৰা? থাকিবা দেই। যিবিলাকে যোগদান কৰিবৰ কাৰণে নাম দিছিলে হ'ব ভোট ল হ'ব বাইদেউ। আৰু দুটা আছে ৰ'ব দেই, আৰু দুটা কৰিছে আৰু দুজন আছে বাইদেউ। নৃত্য পৰিৱেশন কৰিবৰ কাৰণে